ওম শান্তি। আজি 2 জুলাই 2026 সাকাৰ অসমীয়া মুৰলী সাৰলৈ আপোনালোকক স্বাগতম। আজি মুৰলীত বাপদাদাই অতি গভীৰ আৰু শক্তিশালী এটা বাৰ্তা দিছে। বিকাৰৰ দান দিয়ক, তেতিয়াহে ৰাহুৰ গ্ৰহণ আঁতৰি যাব। মানুহে জীৱনত বহুত দান কৰে, ধন, বস্ত্ৰ, আহাৰ, ভূমি। কিন্তু শিৱ বাবাই আজি কোৱা দান একেবাৰে পৃথক। এই দান হৈছে কাম, ক্ৰোধ, লোভ, মোহ আৰু অহংকাৰৰ দান। যেতিয়া আমি এই 5 বিকাৰ বাবাৰ ওচৰত সমৰ্পণ কৰোঁ, তেতিয়াহে আত্মাৰ ওপৰত পৰা ৰাহু গ্ৰহণ আঁতৰি যায় আৰু আত্মা পুনৰ পবিত্ৰ, উজ্জ্বল আৰু দেৱতাৰ স্বৰূপ হৈ উঠে। বাবাই সোঁৱৰাই দিয়ে, হে ভাৰতবাসী সন্তানসকল, তোমালোক এক সময়ত আদি সনাতন দেৱী দেৱতাৰ ধৰ্ম আছিলা। তোমালোক 16 কলা সম্পন্ন, সৰ্বগুণ সম্পন্ন, সম্পূৰ্ণ নিৰ্বিকাৰী আছিলা। কিন্তু ৰাৱণৰ 5 বিকাৰৰ প্ৰভাৱত কাম চিতাত বহি আত্মাই কলা হৈ গ'ল। যি আত্মা এক সময়ত পাৰস বুদ্ধি আছিল, আজি সেয়া শিল বুদ্ধি হৈ পৰিছে। এই দুখজনক অৱস্থাৰ পৰা উদ্ধাৰ কৰিবলৈ স্বয়ং শিৱ বাবা আহিছে। আজি মুৰলীত গ্ৰহণ আৰু দশা উদাহৰণ দি অতি সহজকৈ বুজাইছে। সত্য যুগত ভাৰতৰ ওপৰত বৃহস্পতি দশা আছিল। সেইবাবে সকলো সুখ, শান্তি, সমৃদ্ধি আৰু পবিত্ৰতা আছিল। ত্ৰেতাত শুক্ৰ দশা, তাৰপিছত কৰ্মে মংগল, শনিশ্বৰ আৰু শেষত ৰাহুৰ দশা। এতিয়া সমগ্ৰ বিশ্বই এই ৰাহু গ্ৰহণত আবদ্ধ। কিন্তু শুভ সংবাদ এই যে বৃহস্পতি স্বৰূপ শিৱ বাবা পুনৰ আহি আত্মাসকলৰ ওপৰত জ্ঞানৰ বৃহস্পতি দশা বহুৱাইছে। বাবাই কয়, দান দিয়ক, গ্ৰহণ আঁতৰি যাব। কিন্তু এই দান ধনৰ নহয়, নিজৰ দুৰ্বলতাৰ। আমি ভাবোঁ, মোৰ ক্ৰোধটো থাকক, অলপ অহংকাৰ থাকক, অলপ আসক্তি থাকক, তেন্তে গ্ৰহণ কেতিয়াও নামিব নোৱাৰে। যেতিয়া আমি আন্তৰিকতাৰে কওঁ, বাবা, এই সকলো বিকাৰ আপোনাক দিলোঁ, এতিয়া মোক পবিত্ৰ কৰি দিয়ক, তেতিয়াই আত্মা পুনৰ জ্যোতিময় হৈ উঠে। বাবাই আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছে, এইটো শাস্ত্ৰৰ জ্ঞান নহয়, এইটো আত্মিক জ্ঞান। ভক্তি মাৰ্গত মানুহে গংগা, যমুনা, তীৰ্থলৈ যায়, কিন্তু বহু জন্ম ধৰি স্নান কৰিও পবিত্ৰ হ'ব নোৱাৰিলে। কাৰণ পবিত্ৰতা পানীৰে নহয়, পৰমপিতা শিৱ বাবাৰ স্মৃতি যোগেদিহে লাভ হয়। বাবাই একমাত্ৰ পতিত পাৱন। আমি সকলোৱে গাওঁ, তুমি মাতা পিতা, আমি তোমাৰ সন্তান। কিন্তু যদি তেওঁ আমাৰ পিতা হয়, তেন্তে তেওঁ সকলো গুণো আমাৰ জীৱনত প্ৰকাশ পাব লাগিব। কেৱল মুখেৰে স্মৰণ কৰিলে নহ'ব। জীৱনটো বাবাৰ দৰে পবিত্ৰ, নম্ৰ, প্ৰেমময় আৰু শান্তিময় হ'ব লাগিব। বাবাই আজি বিশ্ব বৃক্ষৰ কথাও কৈছে। এই সৃষ্টিৰ বীজ একমাত্ৰ শিৱ বাবা। তেওঁ জ্ঞানৰ সাগৰ, শান্তি সাগৰ, সুখৰ সাগৰ। পৃথিৱীৰ কোনো মানৱ, ঋষি বা সাধুক সৰ্ব আত্মাৰ পতিত পাৱন বুলি ক'ব নোৱাৰি। এই মহিমা কেৱল শিৱ বাবাৰ। আজি এই সময়ত পৃথিৱী কাঁইটৰ জংগল হৈ পৰিছে। ক্ৰোধ, হিংসা, যুদ্ধ, প্ৰতিশোধ, অশান্তি, চৌদিশে একেই দৃশ্য। বাবাই কয়, তোমালোক ফুল হ'বলৈ আহিছা। ফুলে কাকো আঘাত নিদিয়ে, সি সকলোকে সুগন্ধ বিলায়। সেইদৰে ব্ৰাহ্মণ জীৱন মানেই হৈছে গুণ আৰু শক্তিৰ সুগন্ধি বিশ্বলৈ বিলোৱা। বাবাই সোঁৱৰাই দিয়ে, তোমালোক পূজ্য আছিলা, পিছত পূজাৰী হ'লা। সত্য যুগত আমি পূজ্য দেৱতা আছিলোঁ। দ্বাপৰ পৰা বিকাৰৰ বাবে নিজেই নিজৰ মূৰ্তি পূজা কৰা পূজাৰী হৈ গ'লোঁ। এতিয়া পুনৰ পূজ্য হোৱা সময় আহি পাইছে। এই পৰিৱৰ্তন জ্ঞান আৰু যোগৰ দ্বাৰাহে সম্ভৱ। আজি বাবাই মনমনা ভৱৰ আদেশো পুনৰ দিছে। অৰ্থাৎ নিজকে আত্মা বুলি অনুভৱ কৰি সদায় বাবাক স্মৰণ কৰা। বাহিৰৰ কৰ্ম চলি থাকক,
কিন্তু মনটো বাবাৰ লগত সংযুক্ত হৈ থাকক। এই স্মৃতিয়ে আত্মাক পুনৰ পাৰকবুদ্ধি কৰি তোলে। ধাৰণাৰ মূল শিক্ষা। প্ৰথমতে প্ৰতিদিন নিজৰ ভিতৰত চাই লওঁ, মোৰ ভিতৰত ক্ৰোধ, অহংকাৰ, লোভ য়া আসক্তি কোনো কাঁইট আছে নেকি? থাকিলে সেইবোৰ বাবাৰ ওচৰত সমৰ্পণ কৰোঁ। দ্বিতীয়তে, প্ৰতিটো কৰ্ম নিজকে ব্ৰাহ্মণ আত্মা বুলি অনুভৱ কৰি দেৱতাৰ হোৱা যোগ্যতা গঢ়ি তোলোঁ। তেতিয়াহে ৰাহুৰ গৰ্হণ আঁতৰি বৃহস্পতিৰ আশীৰ্বাদ জীৱনত প্ৰকাশ পাব। আজি বৰদান অতি সুন্দৰ। সংগম যুগত প্ৰতিটো কৰ্ম কলাৰূপে কৰি 16 কলা সম্পন্ন হওক। বাবাৰ দৰে কথা কোৱা, হাঁহি দিয়া, চলা, দেখা, সেৱা কৰা, প্ৰতিটো কৰ্মতে বিশেষতা আৰু মাধুৰ্য প্ৰকাশ হওক। মানুহে যাতে আমাৰ প্ৰতিটো আচৰণত দেৱত্ব অনুভৱ কৰে। আজিৰ শ্লোগান হৈছে, প্ৰকৃত শক্তিশালী সেইজনেই যিজনে তৎক্ষণাৎ সঠিকভাৱে পৰখ কৰি সঠিক সিদ্ধান্ত ল'ব পাৰে। জীৱনত পৰিস্থিতি আহিবই, কিন্তু যি আত্মাই বাবাৰ স্মৃতিত থাকি সঠিক সিদ্ধান্ত লয় সেইজনেই সত্যিকাৰ শক্তিশালী। শেষত অব্যক্ত ইশাৰাত বাপদাদাই কয়, নিজৰ যোগক জ্বলন্ত অগ্নিৰ দৰে শক্তিশালী কৰি তোলক। যেতিয়া আত্মা সম্পূৰ্ণ পবিত্ৰ হ'ব, তেতিয়া সেই পবিত্ৰতাৰ অগ্নিৰে সমগ্ৰ বিশ্ব অপবিত্ৰতা ভস্ম কৰি নতুন সত্যযুগৰ সূচনা কৰিব। আহক আজিৰে পৰা আন্তৰিকতাৰে এই সংকল্প লওঁ, হে শিৱ বাবা, মোৰ সকলো বিকাৰ আপোনাক সমৰ্পণ কৰিলোঁ। মোক পুনৰ পাৰক বুদ্ধি, পবিত্ৰ আৰু 16 কলা সম্পূৰ্ণ দেৱতা কৰি তোলক। ওম শান্তি, ওম শান্তি। আপোনালোকে যদি এনেদৰে অসমীয়াত মুৰলী হাৰ শুনিব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।